আচলতে বিভিন্ন লোকে বিভিন্ন ধৰণৰ কথা বতৰা কৈ আছে। গতিকে পৰৱৰ্তী পক্ষত ৰাইজতকৈ উঠো কোনো হ'ব নোৱাৰে। জনতা সদায় জনাৰ্দন, জনতাই গোটেই কথাবিলাক প্ৰত্যক্ষ কৰিছে। জনতাই যি কৈছে, জনতাই যি ৰায় দিছে, সেই ৰায় মই মানি লৈছোঁ। মই সম্পূৰ্ণ প্ৰশাসনক সহযোগিতা কৰিছোঁ। ন্যায়ালয়ে আজি মোক সকাহ প্ৰদান কৰিছে। অসমবাসী ৰাইজ, দুলীয়াজানবাসী ৰাইজ, অসমৰ প্ৰতিটো দল সংগঠন যিসকলে স্বাভিমানৰ পক্ষত মাত মাতিলে তেখেতসকলৰ ভূমিকা আছে, যাৰ বাবে মই আজি মুকলি আকাশৰ তললৈ আহিলোঁ। সংবাদ গোষ্ঠীৰ ডাঙৰ ভূমিকা আছে, যাৰ কাৰণে মই মুকলি আকাশৰ তললৈ আহিলোঁ। গতিকে সকলোকে মই এই মুহূৰ্তত কেৱল ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পাছত যিখিনি সংগঠিত হ'ল এই 9টা দিনত, সেই কথাখিনি আচলতে মই পৰ্যালোচনা কৰিব লাগিব। তাৰ পাছত মই কিবা প্ৰতিক্ৰিয়া আগবঢ়াবলৈ গ'লে নিশ্চিতভাৱে প্ৰতিক্ৰিয়া হেণ্ডকাপ লগোৱা সন্দৰ্ভত আচলতে মই এটা কথাই কওঁ যে যি সময়ত হেণ্ডকাপ লগাইছিলে সেই সময়ত মোৰ ওপৰত 307 গোচৰ লগোৱা নাছিলে। কাৰণ মোক যিটো গোচৰত নটিচ দিছিলে সেই গোচৰটোত কেৱল মই এটা ফেচবুকত পোষ্ট লিখিছিলোঁ। সেই পোষ্টটোৰ সন্দৰ্ভত মোৰ ওপৰত 11টা ধাৰা আৰোপ কৰিছিলে আৰু সেই 11টা ধাৰা বেলেবল আছিল। কিন্তু সেই 11টা ধাৰা সময়ত মোক হেণ্ডকাপ লগাই লৈ অনা হৈছিল আৰু 307টো মোৰ ওপৰত 5 বজাৰ পিছত আৰোপ কৰা হৈছে। মই 47 নটিচ 5 বজাৰ পিছত পাইছোঁ। কিন্তু তেতিয়ালৈকে মোক আচলতে হেণ্ডকাপ খুলি দিছিল মাজতে কাৰোবাৰ নিৰ্দেশত। গতিকে মই এইখিনি কথাই কৈছোঁ, যেতিয়া মোক হেণ্ডকাপ লগাইছিল তেতিয়া মোৰ ওপৰত কোনো ধৰণৰ 307 বা এটেম্প টু মাৰ্ডাৰ এনেকুৱা ধৰণৰ কোনো গোচৰ নাছিল। কেৱল এটা ফেচবুকৰ গোচৰত মোক আদালতলৈ হেণ্ডকাপ লগাই লৈ অনা হৈছিল। আপোনালোকে কৰা এই স্বাভিমানৰ পক্ষত যিখিনি মাত মাতিলে তাৰ কাৰণে মই অন্তৰৰ নিৰ্দিষ্ট ফালৰ পৰা ধন্যবাদ জ্ঞাপন আপনি ক'ব বিচাৰিব এটা দীঘলীয়া সময় ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ নিৰ্মাণ আপুনি আছিল, আজি দুপৰীয়া খাবলৈ তললৈ ওলাই আহিছে, কি জনাব এই সময়? প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মই 8টা দিন ভিতৰত আছিলোঁ আৰু জনতা জনাৰ্দনে গোটেই কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিছে। মই সংবাদ মাধ্যমৰ ভূমিকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে সৰজমিন তদন্ত কৰি নিৰপেক্ষভাৱে যি বাতৰি আচলতে পৰিৱেশন কৰিলে তাৰ কাৰণে মই অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে অসমৰ দল সংগঠন, অসমৰ যিসকল মানুহে স্বাভিমানৰ পক্ষত মাত মাতিলে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত বাহিৰত কি হৈ আছিল মই বিশেষভাৱে লাভ কৰা নাই সবিশেষ তথ্য, কিন্তু মই ইমানখিনি জানো অসমৰ প্ৰতিটো সংবাদ গোষ্ঠী, অসমৰ স্বাভিমানৰ পক্ষত থকা বিভিন্ন দল সংগঠন, ব্যক্তি, বিশেষকৈ দুলীয়াজানবাসী ৰাইজে তেখেতসকলৰ সঁহাৰিৰ কাৰণে মই আজি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'লোঁ। গতিকে মই অন্তৰৰ নিৰ্ভীত কোণৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন। আপুনি ভিতৰত সমাজ থকা সময়ছোৱাত আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি কোৱা হৈছিল, ৰাজনৈতিক ষড়যন্ত্ৰ বিভিন্নজনে মন্তব্য সমালোচনা কৰিছিল বা আলোচনা কৰিছিল, এই দিশত কিবা মন্তব্য? মই কৈছোঁ জনতা জনাৰ্দন, জনতাই সকলো কথা প্ৰত্যক্ষ কৰি থাকে। জনতাই যিখিনি কথা প্ৰত্যক্ষ কৰি থাকিব আমি জনতাৰ কথাত যাবৰ কাৰণে বাধ্য। গতিকে মই আজি ওলাই আহিছোঁ, ওলাই অহাৰ পিছত সকলোখিনি পৰ্যবেক্ষণ কৰিম, তাৰপিছত সকলোখিনি কথা নিশ্চিতভাৱে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিম। গতিকে এই মুহূৰ্তত কেৱল মই ধন্যবাদ জ্ঞাপন কৰিব পাৰিছোঁ স্বাভিমানৰ পক্ষত যিসকলে মাতে। আৰু এটা বিষয়, আপোনাক হেণ্ডকাপ লগোৱা বিষয়টো কিন্তু সৰ্বত্ৰ চৰ্চা হৈছে, মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া আগবঢ়াইছিলে বিষয়ক লৈ, আপোনাৰ মন্তব্য? হেণ্ডকাপ লগোৱা বিষয়টো আচলতে 307ত হেণ্ডকাপ লগাইছে বুলি কৈছিল, কিন্তু যি সময়ত হেণ্ডকাপ লগোৱা হৈছিল সেই সময়ত মোৰ ওপৰত 307 আৰোপ কৰা নাছিল। কেৱল মই এটা ফেচবুকত পোষ্ট লিখিছিলোঁ, সেই পোষ্টটোৰ সন্দৰ্ভত মোক 11টা ধাৰা আৰোপ কৰা হৈছিল আৰু সেই 11টা ধাৰা সন্দৰ্ভত মোক কোৰ্টলৈ হেণ্ডকাপ লগাই লৈ অনা হৈছিল আৰু 307টো মোক 5
চাব